সকলোতকৈ কঠিন তেতিয়াই বেছি হয় যেতিয়া এজন মানুহে ভিতৰৰ পৰা ভাঙি পৰে আৰু নিজৰ মানুহৰ কাৰণে হাঁহিব লগা হয়। মই সেইকাৰণে সহজ সৰল মানুহ বহুত ভাল পাওঁ, কিয়নো সহজ সৰল মানুহবোৰে নিজে ভাঙি পৰে কিন্তু আনৰ মন ভাঙি নেপেলায়। যেতিয়াই মানুহে আপোনাক নকল কৰা আৰম্ভ কৰি দিব তেতিয়া আপুনি বুজিব যেন আপুনি লাহে লাহে সফলৰ দিশত গৈ আছে। খং উঠিলে চিঞৰিবলৈ কোনো শক্তি নালাগে, কিন্তু খং উঠিলে মনে মনে থাকিবলৈ বহুত শক্তি লাগে। নিম আৰু কেৰেলা তিতাৰ কাৰণে এনেও বদনাম হয়, কিন্তু তাতকৈ বেছি তিতা মানুহেই বেছি দিয়ে। এটা সপোন আপলোডটো বহুত জল্দিয়ে হৈ যায়, কিন্তু ডাউনলোড কৰিবলৈ গোটেই জীৱন লাগি যায়। ভাল সময় এদিন নহয় এদিন আহে, কিন্তু সময়মতেহে আহে। ভৰসা কৰাজনতকৈ বেছি মূৰ্খ ভৰসা ভঙাজনে হয়, কিয়নো তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে এজন ভাল বন্ধু হেৰাই পেলালে গোটেই জীৱনৰ কাৰণে। যদি আপোনাৰ বিফলতালৈ ভয় লাগে তেনেহ'লে সফলতাৰ ইচ্ছা কেতিয়াও নাৰাখিব, কিয়নো বিফলতাৰ অবিহনে সফলতা কেতিয়াও আহিব নোৱাৰে। মানুহ এজনে বিফলতাৰ পৰাই সফলতাৰ দিশে আগুৱাই যায়। যদিহে আপুনি বাৰে বাৰে বিফল হৈ আছে আপোনাৰ কামত, তেনেহ'লে আপুনি নিৰাশ নহ'ব, নিজৰ কামত মন দি যাওক। বহুত প্ৰয়োজন হয় তেওঁলোকক আপোনাৰ, যোনে কান্দি কান্দি আপোনাক কয় মোক তুমি অকলে এৰি দিয়া বুলি। তেওঁলোকে কেৱল অভিমানতহে আপোনাক কয় মোক অকলে এৰি দিয়া বুলি, কিন্তু আপুনি তেওঁলোকক কেতিয়াও এৰি নিদিব। যদিহে আপোনাৰ এই কথাখিনি শুনি ভাল লাগিলে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মৰম আমাৰ চেনেলটোক দিব বুলি আমি আশা ৰাখিলোঁ।